নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম অসমৰ 20 গৰাকী অভিনেত্ৰীৰ বিষয়ে। এই 20 গৰাকী অভিনেত্ৰী সুন্দৰতাৰ ফালৰ পৰা কোন কিমান নম্বৰত আছে তাকে জানো আহক। ভিডিঅ'টি শেষলৈকে চাই থাকিব। 20 নম্বৰত আছে সুকন্যা বৰুৱা। সুকন্যা বৰুৱা এগৰাকী সুন্দৰী অভিনেত্ৰী। 19 নম্বৰত আছে সুৰভি দাস। সুৰভি দাসো এগৰাকী খুব সুন্দৰী অভিনেত্ৰী। ফেৰিপ্ৰিয়া আহমেদ। ফেৰিপ্ৰিয়া আহমেদ এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 17 নম্বৰত আছে হিমাক্ষী কলিতা। হিমাক্ষী কলিতা এগৰাকী সুন্দৰী অভিনেত্ৰী। 16 নম্বৰত আছে জুনু নাথ। জুনু নাথো এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 15 নম্বৰত আছে কল্পনা কলিতা। কল্পনা কলিতাও এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 14 নম্বৰত আছে অনন্যা কাশ্যপ। অনন্যা কাশ্যপো এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 13 নম্বৰত আছে চুমি বৰা। চুমি বৰা এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 12 নম্বৰত আছে সুনিতা কৌশিক। সুনিতা কৌশিকো এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 11 নম্বৰত আছে দেৱাশ্ৰী গগৈ। দেৱাশ্ৰী গগৈও এগৰাকী ধুনীয়া অভিনেত্ৰী। 10 নম্বৰত আছে মুন্মি ফুকন। মুন্মি ফুকনো এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 9 নম্বৰত আছে প্ৰিয়ম পল্লৱী। প্ৰিয়ম পল্লৱী এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 8 নম্বৰত আছে এগৰাকী মোহময়ী অভিনেত্ৰী প্ৰীতি কংগনা। 7 নম্বৰত আছে দিগাংগনা বৰা। দিগাংগনা বৰা এগৰাকী অতি জনপ্ৰিয় মোহময়ী অভিনেত্ৰী। 6 নম্বৰত আছে মেঘৰঞ্জনী মেধি। মেঘৰঞ্জনী মেধি এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 5 নম্বৰত আছে ৰিম্পী দাস। ৰিম্পী দাস এগৰাকী অতি মোহময়ী সুন্দৰী অভিনেত্ৰী। 4 নম্বৰত আছে শ্যামন্তিকা শৰ্মা। জানমণি খ্যাত শ্যামন্তিকা শৰ্মা এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 3 নম্বৰত আছে এগৰাকী মোহময়ী জনপ্ৰিয় অভিনেত্ৰী গীতাৱলী ৰাজকুমাৰী। 2ত আছে বৰ্ষাৰাণী বিষয়া। বৰ্ষাৰাণী বিষয়া অসমৰ এগৰাকী অতি সুন্দৰী অভিনেত্ৰী। 1ত আছে অসমৰ অতিকৈ জনপ্ৰিয় সুন্দৰী অভিনেত্ৰী আইমী বৰুৱা। 'আজিৰ ভিডিঅ'টি ইমানেই। ধন্যবাদ।